Hello friends, welcome back to my YouTube channel James Blog. তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক কম এখন আঁচনিৰ কথা। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এই আঁচনিখন কি হৈছে জানেনে? PM বিশ্বকৰ্মা আঁচনিখনৰ নাম। তো এই আঁচনিখনৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰ মানে আমাৰ দেশৰ যিবিলাক শ্ৰমিক আছে, শ্ৰমিক আপোনাৰ একেবাৰে দৰ্জীজনৰ পৰা আৰম্ভ কৰি আপোনাৰ সেই নাওখন ভাল কৰা সেই মানুহজনলৈকে, সোণাৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ সেই আপোনাৰ কাঠমিস্ত্ৰীজনলৈকে, ৰাজমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ কুমাৰজনলৈকে, তো কমাৰ আপোনাৰ সোণাৰী যিবিলাক শিল ভঙা সেই মানুহ আছে, তো সকলোবিলাকক সামৰি এখন আঁচনি আনিছে। এইখনক যাৰ নাম দিছে আপোনাৰ PM বিশ্বকৰ্মা। আৰু এই আঁচনিখনৰ যোগেদি আপোনাৰ সৰ্বমুঠ 18টা মানে বৃত্তিক সামৰি লোৱা হৈছে। আৰু মই সেই বৃত্তিসমূহ আপোনালোকক দেখুৱাই দিম স্ক্ৰীনত, আপোনালোকে পাই যাব কি কি আছে তাত সকলোবিলাক পাই যাব। তো এই স্কিমখনৰ যোগেদি যিবিলাক শ্ৰমিক কৰ্মচাৰী আছে, তো তেওঁলোকক আৰ্থিকভাৱে উপকৃত কৰাৰ উদ্দেশ্যে এই স্কিমখন আনা হৈছে। আৰু লগতে তেওঁলোকক যাতে তেওঁলোকৰ ব্যৱসায় বা বাণিজ্যৰ ক্ষেত্ৰত যাতে তেওঁলোকক উৎসাহ যোগাব পাৰে আৰু আৰ্থিকভাৱে স্বচ্ছ সবল কৰি তুলিব পাৰে, তাৰ বাবে এই আঁচনিখন শুভাৰম্ভ কৰিছে। আৰু 17 ছেপ্টেম্বৰ আজিৰ পৰা। তো এই আঁচনিখনৰ যোগেদি আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰি আপুনি এই আঁচনিখনৰ এজন অধিকাৰী হ'ব পাৰিব। তো কি হ'ল, এই আঁচনিখনটো থাকিলে এই আঁচনিখনৰ এপ্লাই কৰাৰ কাৰণে আপোনাৰ অনলাইন প্ৰচেছ আছে। তো তাৰ বাবে আপোনাৰ যিবিলাক প্ৰয়োজনীয় নথিপত্ৰ, তাৰ ভিতৰত আপোনাৰ মোবাইল নাম্বাৰ, আধাৰ কাৰ্ড আৰু আপোনাৰ বেংক পাছবুক, সম্পূৰ্ণ এইটো মানে একদম মানে প্ৰয়োজনীয় বস্তু, আৰু লগতে ৰেচন কাৰ্ডখন। তো আপুনি এই 4টা বস্তু আপোনাক কম্পালচৰি লাগিবই, আৰু এইখিনি বস্তু আপুনি ৰেডি কৰি লওক। ৰেডি কৰি লৈহে আপুনি এই এপ্লাই কৰিব পাৰিব। তো এই যিটো সম্পূৰ্ণ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ যোগেদি আপোনাক কেনেকৈ আপুনি বেনিফিট হ'ব, প্ৰক্ৰিয়াটো কি আছে, মানে মই অলপ তাৰে চমুকৈ আপোনালোকক বুজাই দিওঁ যে আপুনি যেতিয়া এই আঁচনিখনৰ বাবে এপ্লাই কৰিব, তো এপ্লাই কৰাৰ পিছত মানে এখন কমিটি হ'ব, ভেৰিফিকেশ্যন কমিটি। সেই কমিটিখন আপোনাৰ পঞ্চায়ত লেভেলত হ'ব। তো পঞ্চায়ত লেভেলে আপুনি এপ্লাই কৰাৰ সেই বস্তুখিনি মানে চিলেক্ট কৰিব বা তেওঁলোকে ভেৰিফাই কৰিব, আৰু ভেৰিফাই কৰাৰ পিছত সেইখন তেওঁলোকে ওপৰলৈকে পঠাই দিব। তাত আৰু এখন কমিটি আছে, সেই ডিষ্ট্ৰিক্ট লেভেল কমিটি সেইখন, আৰু সেই ডিষ্ট্ৰিক্ট লেভেল কমিটিখনে আকৌ তাৰ ওপৰত ভেৰিফাই কৰিব, আৰু ভেৰিফাই কৰি সেইটো ফাইনেল ছাবমিটৰ কাৰণে এখন স্ক্ৰিনিং কমিটি থাকিব, যিটো লাষ্ট এইটো ফেজ হ'ব চিলেকশ্যনৰ। তো সেই স্ক্ৰিনিং কমিটিলৈকে আপোনাৰ ডাটাখিনি পঠাই দিব। তো তাত যিখিনি চিলেক্ট হ'ল সেইখিনিয়ে এই আঁচনিখনৰ মানে লাভালাভ উঠাব পাৰিব বা লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল কি, এই আঁচনিখনত আছে কি? এই আঁচনিখনত যেতিয়া আপুনি এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনাৰ যেতিয়া স্ক্ৰিনিং কমিটিয়ে আপোনাৰ চিলেকশ্যন কৰিলে, তো স্ক্ৰিনিং কমিটিয়ে যেতিয়া আপোনাক চিলেকশ্যন কৰিব, তো চিলেকশ্যন কৰাৰ পিছত আপোনাৰ কি হ'ব, এখন মানে তেওঁলোকে যিটো আমাৰ MSME বুলি চেক্টৰ আছে গভমেণ্টৰ, তো MSME চেক্টৰৰ যোগেদি আপোনালোকক ট্ৰেইনিং দিব, আৰু সেই ট্ৰেইনিং দিয়াৰ লগে লগে আপোনালোকক মানে ডেইলি 500কৈ ষ্টাইফেণ্ড দিব। সেই ষ্টাইফেণ্ড আপোনালোকে ষ্টাইফেণ্ড পাব ডেইলি 500কৈ। লগতে যেতিয়া আপোনাৰ যি চেক্টৰৰ ক্ষেত্ৰত আপুনি চিলেক্ট হয়, তো সেই চেক্টৰটোত আপুনি ডেভেলপ কৰাৰ কাৰণে আপুনি আৰু অধিক যাতে কামত আগবাঢ়ি যাব পাৰে, তাৰ বাবে গভমেণ্টে আপোনাক 15,000 টকাৰ একোখনকৈ চেক দিব, বা 15,000 টকা আপোনাক দি দিব। তো যাতে আপুনি আৰু আপোনাৰ ব্যৱসায়টো আৰু অধিক মানে আগুৱাই লৈ যাব পাৰে আৰু স্বচ্ছ হ'ব পাৰে। তো এইখনেই আছিল স্কিমখনৰ থুলমূল বিষয়খিনি। তো মই এতিয়া আপোনালোকক দেখুৱাই দিম এই স্ক্ৰীনখনৰ মানে বেনিফিট কি কি আছে, আৰু সেইখিনি আপোনালোকে চাই ল'ব। আৰু এটা কথা হ'ল কি, এই যিটো স্কিম আনিছে, এই স্কিমটোৰ কাৰণে সকলোৱে এপ্লাই কৰিব নোৱাৰিব। তো এপ্লাই কৰাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে। ক্ৰাইটেৰিয়াসমূহৰ ভিতৰত আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, আৰু 18 বছৰ কম্পালচৰি লাগিব। লগতে আপোনাৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যদি কোনো পৰিয়ালত আপোনাৰ চাকৰিয়াল আছে, চৰকাৰী চাকৰিয়াল লোক, তেনেহ'লে আপুনি সেই এপ্লাই কৰিলেও নহ'ব বা নাপাব, সুবিধাকণ নাপাব। তো চৰকাৰী চাকৰিয়াল আপোনাৰ পৰিয়ালত থাকিব নোৱাৰিব।
আৰু এটা পৰিয়ালত তৃতীয়তে এটা পৰিয়ালত মাত্ৰ এজন ব্যক্তিহে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব তো দুজন ব্যক্তিয়ে ইয়াৰ বাবে এপ্লাই কৰিলে নহ'ব কেনসেল কৰি দিয়া হ'ব আপোনালোকৰ মানে আবেদনখন চৰকাৰীভাৱে তো আপুনি এটা পৰিয়ালৰ এজন লোকেহে এপ্লাই কৰক তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো মই শেষলৈ দেখুৱাই দি আছোঁ তো ভিডিঅ'টি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে তো বলক মই আপোনালোকক দেখুৱাই দি আছোঁ এইটো দেখিছে আপোনালোকে PM বিশ্বকৰ্মাৰ যেটো পেজ অফিচিয়েল পেজ এইটো খোলা গৈছে আৰু ইয়াতে আপোনাৰ এইটো মিনিষ্ট্ৰি অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ডিপাৰ্টমেণ্টৰ পৰা এইটো এনেকুৱাকৈ আহিব আৰু আপুনি এতিয়া এই স্কিমটোৰ কাৰণে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰচেছটো মই দেখুৱাই দিম বাৰু কেনেকৈ কি হ'ব তো তাৰ আগতে আপোনাক মই দেখুৱাই দিওঁ এই স্কিমখনৰ বিষয়ে ইয়াতে আপুনি এবাউট স্কিমত মাৰি চাওক আৰু স্কিমৰ গাইডলাইনত আপুনি চাওক এনেকৈ পাব স্কিমৰ গাইডলাইনত আপোনাৰ দেখুওৱা আছে কোনে কোনে পাব কি ধৰণে পাব গাইডলাইনখিনি ইয়াতে ডিটেইলছত আহি যাব আৰু এইখিনি আহিব মই দেখুৱাই দি আছোঁ আপোনালোকক তো গাইডলাইনত এনেকুৱাকৈ আছে আপোনাৰ এইটো পেজ চাওক ইয়াতে আপোনাৰ ইয়াতে দেখিছে PM বিশ্বকৰ্মা গাইডলাইন ফৰ ইমপ্লিমেণ্টেশ্যন তো এই স্কিমটো এনেকুৱা এটা স্কিম য'ত আপোনাৰ একেবাৰে শ্ৰমিকখিনি আছে সমাজৰ আমাৰ সমাজত যিবিলাক শ্ৰমিক আছে তো শ্ৰমিকসকলৰ কাৰণে এইটো স্কিম যেহেতু বনোৱা হৈছে তো তাত আপোনাৰ সকলোবোৰ কৰ্মচাৰীকে সামৰি ল'ব মাটিৰ পাত্ৰ বনোৱাৰ কুমাৰ বা কমাৰৰ পৰা আদি কৰি আপোনাৰ বাঁহ বেতৰ কাম কৰা মানুহজনলৈকে কাঠ মিস্ত্ৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ পকী মিস্ত্ৰীজনলৈকে মুচিৰ পৰা আৰম্ভ কৰি আপোনাৰ বাঁহ বেতৰ কাম কৰা সেই লোকজনলৈকে দৰ্জীলৈকে ইত্যাদি তাৰপিছত আপোনাৰ চুলি কটা নাপিতজনক এই আঁচনিৰ অধীনত তেওঁক অন্তৰ্ভুক্ত কৰা হ'ব লগতে আপোনাৰ যিবিলাক সোণাৰী আছে মানে সোণ ৰূপৰ কাম কৰে মিস্ত্ৰী তাৰপিছত আৰু আছে নাওৰ যিবিলাক আছে নাও বনোৱা লোক ইত্যাদি সকলোবিলাকে ইয়াতে সামৰি লোৱা হৈছে এই স্কিমটোৰ দ্বাৰা তো এই স্কিমটো PM বিশ্বকৰ্মা নাম দিয়া হৈছে তো এই স্কিমটোৰ দ্বাৰা আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব আপুনি এই স্কিমটোৰ কাৰণে এপ্লাই কৰাৰ যোগ্য হয়নে নহয় কেনেকৈ জানিব তো তাৰ বাবে ইয়াতে দিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া তো ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনাৰ প্ৰথমতে দিছে এন আৰ্টিচিয়ান অৰ ক্ৰাফ্টছমেন ৱাৰ্কিং উইথ হেণ্ডছ এণ্ড টুলছ এণ্ড এংগেজড ইন ওৱান অফ দি 18th ফেমিলি বেষ্ট ট্ৰেডিশ্যনেল ট্ৰেডছ ইন দি স্কিম এইটো দ্বিতীয়তে আছে আপোনাৰ মিনিমাম এজ অফ দি এপ্লিকেণ্ট শুড বি 18 ইয়াৰ্ছ তাৰ মানে যিজনে এপ্লাই কৰিব তেওঁৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ সময়লৈকে তাৰপিছত যিবিলাক পৰিয়ালৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে তো তেওঁলোকে এই এপ্লাই কৰিব নোৱাৰিব এই স্কিমটোৰ কাৰণে চতুৰ্থতে আপোনাৰ দিছে ৰেজিষ্ট্ৰেশ্যন এণ্ড বেনিফিটছ আণ্ডাৰ দি স্কিম শ্বেল বি ৰেষ্ট্ৰিক্টেড টু দি ফেমিলি মেম্বাৰ ওৱান ফেমিলি মেম্বাৰ অফ দি এটা পৰিয়ালত এজন লোকেহে এই স্কিমটোৰ কাৰণে এপ্লাই কৰিব পাৰিব তো এইখিনি ক্ৰাইটেৰিয়া তো ইয়াৰ পিছত মই আপোনালোকক দেখুৱাই দিম কেনেকৈ ৰেজিষ্টাৰ কৰিব আপুনি এই স্কিমটোৰ কাৰণে তো ৰেজিষ্টাৰ কৰাৰ কাৰণে আপুনি মিনিষ্ট্ৰি অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজৰ এই ৱেবছাইটত যাই আপুনি হাউ টু ৰেজিষ্টাৰ এইটো অপশ্যন দেখিছে এই অপশ্যনটোত ক্লিক কৰক তো এই অপশ্যনটোত ক্লিক কৰা অলপ নেটটো শ্ল' আছে বাৰু ইয়াতে যেটো পেজ খোল খাব আচ্ছা এইটো পেজ খোল খালে ৰেজিষ্টাৰ অপশ্যনত যোৱাৰ পিছত তো ইয়াতে লিখিছে হাউ টু এফেইল দি স্কিম বেনিফিটছ তো এই স্কিমটো আপুনি যদি ল'ব খোজে তো কেনেকৈ এইটো আপুনি পাব ইয়াতে আপোনাৰ যি আপুনি এপ্লিকেশ্যনখন কৰিব তো এপ্লিকেশ্যনখন কৰাৰ বাবে 4টা ষ্টেপ আপুনি পাৰ কৰিব লাগিব প্ৰথমতে তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব আপোনাৰ নিজৰ প্ৰয়োজনীয় মোবাইল লগতে আধাৰ কাৰ্ড দ্বিতীয়তে আৰ্টিচিয়ানৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তো আপুনি যিখন ফৰ্ম এপ্লাই কৰিব তো সেই ফৰ্মখন ইয়াতে লাগিব তৃতীয়তে আপোনাৰ PM বিশ্বকৰ্মা চাৰ্টিফিকেট আৰু এই এপ্লাই কৰাৰ পিছত আপোনাৰ PM বিশ্বকৰ্মা যিখন ডিজিটেল চাৰ্টিফিকেট ওলাব তো সেই চাৰ্টিফিকেটখন আপুনি ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব
আৰু ইয়াতে আছে আপোনাৰ বেলেগ বেলেগ কম্পোনেণ্টছত আপুনি এপ্লাই কৰিব পাৰিব 4th ষ্টেজত তো এইটো চাই লওক মই দেখুৱাই দিছোঁ এইটো তো আপুনি এই PM বিশ্বকৰ্মা যিখন স্কিম উলিয়াইছে চৰকাৰে তো এই স্কিমৰ প্ৰচেছ মতে আপোনাৰ 4টা ষ্টেপত কামটো আগবাঢ়িব প্ৰথমতে আপোনাৰ এপ্লিকেশ্যন কৰিব লাগিব এপ্লিকেণ্টে দ্বিতীয়তে এপ্লিকেশ্যনখন যেতিয়া কৰা হ'ব তাৰ পিছত আপোনাৰ ভেৰিফিকেশ্যন হ'ব গ্ৰাম পঞ্চায়ত লেভেলত গাঁও পঞ্চায়তৰ তত্ত্বাৱধানত প্ৰথমে ভেৰিফিকেশ্যন হ'ব ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপত আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত এখন কমিটি হ'ব সেই কমিটিখনে ভেৰিফাই কৰিব আৰু তৃতীয়তে আপোনাৰ এই ভেৰিফাইটো হ'ব ডিচি অফিচৰ আণ্ডাৰতে এখন আপোনাৰ স্ক্ৰিনিং কমিটি থাকিব তো সেই স্ক্ৰিনিং কমিটিখনে ফাইনেল ভেৰিফিকেশ্যনটো কৰিব